অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন বিষয়ক লৈ আলোচনা চলি আছে। অসমৰ বতৰ সম্পৰ্কীয় পৰিস্থিতিও বৰ্তমান গুৰুত্বপূৰ্ণ বিষয়। চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীৰ বাবে নিযুক্তিৰ সম্পৰ্কীয় বিষয় সদায় গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰতো অসমত বিভিন্ন নতুন পৰিৱৰ্তন দেখা গৈছে। অসমত ভূমি আৰু ৰাজহ সম্পৰ্কীয় এতিয়া চৰ্চাৰ বিষয় হৈ অসমৰ উন্নয়নমূলক কাম কাজক লৈ চৰকাৰৰ বিভিন্ন পদক্ষেপ অব্যাহত আছে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰিয় নিউজ চেনেল টি নিউজ 24 লৈ। মই লৈ আহিছোঁ আজিৰ অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ আৰু চৰ্চিত খবৰ। অসমৰ ৰাজনীতি, সমাজ, শিক্ষা, চাকৰি, উন্নয়ন আৰু জনজীৱনৰ সৈতে জড়িত বহু বিষয় আজি সংবাদ মাধ্যমত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত থাকিব অসমৰ আন কেইটামান গুৰুত্বপূৰ্ণ আপডেট। লগতে এনেধৰণৰ প্ৰতিদিনৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। অসমৰ উন্নয়নমূলক কাম কাজক লৈ চৰকাৰৰ বিভিন্ন পদক্ষেপ অব্যাহত আছে। ৰাজ্যখনৰ পথ ঘাট, দলং, শিক্ষা আৰু স্বাস্থ্য খণ্ডত নতুন নতুন আঁচনি ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিশেষকৈ গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন প্ৰকল্পৰ কাম আগবঢ়াই নিয়া হৈছে। সাধাৰণ নাগৰিকে যাতে উন্নত সুবিধা লাভ কৰিব পাৰে তাৰ বাবে প্ৰশাসনে বিভিন্ন বিভাগৰ সৈতে মিলি কাম কাজ কৰি আছে। অসমত ভূমি আৰু ৰাজহ সম্পৰ্কীয় বিষয় এতিয়াও চৰ্চাৰ বিষয় হৈ আছে। ভূমিৰ নথিপত্ৰ, নামজাৰি আৰু সাধাৰণ লোকৰ সমস্যাসমূহৰ সমাধান কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ভূমি সম্পৰ্কীয় কাম কাজ সহজ আৰু স্বচ্ছ কৰাৰ উদ্দেশ্যে ডিজিটেল সেৱাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। শিক্ষা ক্ষেত্ৰতো অসমত বিভিন্ন নতুন পৰিৱৰ্তন দেখা গৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষাৰ মান উন্নত কৰাৰ বাবে চৰকাৰ আৰু শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীৰ বাবে নতুন সুযোগ সৃষ্টি, দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে নিযুক্তি সম্পৰ্কীয় বিষয় সদায় গুৰুত্বপূৰ্ণ। অসমৰ বিভিন্ন বিভাগত খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰু নতুন নিয়ম নিযুক্তিৰ খবৰক লৈ যুৱ সমাজৰ মাজত আগ্ৰহ দেখা গৈছে। চৰকাৰী চাকৰিৰ লগতে দক্ষতা উন্নয়নৰ জৰিয়তে ব্যক্তিগত ক্ষেত্ৰতো সুযোগ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অসমৰ বৰ্তমান বতৰ সম্পৰ্কীয় পৰিস্থিতিও বৰ্তমান গুৰুত্বপূৰ্ণ বিষয়। বৰষুণ, বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰশাসন সতৰ্ক হৈ আছে। নদী অঞ্চলৰ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। বানপানীৰ দৰে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ উদ্ধাৰ আৰু সহায়কাৰী ব্যৱস্থা সাজু কৰি ৰখা হৈছে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰতো বিভিন্ন বিষয়ক লৈ আলোচনা চলি আছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যৰ উন্নয়ন, জনসাধাৰণৰ সমস্যা আৰু আগন্তুক কাৰ্যসূচী সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি আছে। ৰাজনৈতিক ঘটনাক্ৰমে ওপৰত সাধাৰণ লোকৰো দৃষ্টি আছে। বন্ধুসকল, এইবোৰ আছিল আজিৰ অসমৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। মনত ৰাখিব, যিকোনো খবৰ শ্বেয়াৰ কৰাৰ আগতে তাৰ সত্যতা পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। আপোনালোকে যদি এনেধৰণৰ অসমীয়া নিউজ আপডেট প্ৰতিদিনে পাব বিচাৰে তেন্তে টি নিউজ 24 চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আকৌ লগ পাম নতুন খবৰৰ সৈতে। ধন্যবাদ। জয় আই অসম।